নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মনোৰঞ্জন বা কোনো হাস্যৰসিক ভিডিঅ' নহয়, এইটো খুব গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে অলপ ভালদৰে চাব, ভিডিঅ'টো স্কিপ নকৰিব। মোৰ লগত আহিছে ভাইটি, তো ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ চাই থাকক। সাধাৰণতে আমাৰ সকলোৱে প্ৰায় কিছুমান বিশেষ জেগা বা বুৰঞ্জী প্ৰসিদ্ধ ঠাইসমূহ বিচাৰি বহুত দূৰলৈ যাওঁ, কিন্তু ওচৰতে থকা ঠাইসমূহ পৰিদৰ্শন কৰা নহয়। তো বাহিৰৰ মানুহে যেতিয়া আহে সেই জেগাডোখৰলৈ, তেতিয়া আমাৰ অনুভৱ হয় সেই জেগাডোখৰৰ গুৰুত্ব বা মূল্যটো। তো আজি আহিলোঁ শিৱসাগৰ জিলাৰ বাখৰ বেঙেনা ঠাইডোখৰ শিৱসাগৰৰ বকথা অঞ্চলৰ জবলাটিং গাঁৱৰ আৰু চুহুমভুং গাঁৱৰ মাজত অৱস্থিত। তো গছজোপাৰ বিশেষ বুৰঞ্জী আছে, তো আপোনালোকক বুৰঞ্জী অলপ কওঁ আৰু গছজোপা চাই লওক। প্ৰথমতে এইফালে এজোপা আছে, আপোনাৰ এইফালে এজোপা। তো পাতটো হ'ল বেঙেনাৰ নিচিনা নহয়, পাতটো হ'ল এনেকুৱা। তো গুটিটো আছে, আপোনালোকৰ এইটো চাওক, গুটিটো দেখাই দিম। প্ৰায় 30 ফুট ওখ, আৰু ইয়াত দুখন ৰাজ্যৰ সীমা আছিল, চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ সীমাস্বৰূপে এই গছকেইজোপা ৰোৱা হৈছিল। তো প্ৰায় মানুহৰ মতে 100 বছৰ বা 200 বছৰ বুলি প্ৰবাদ মতে চলি আহিছে, কিন্তু বৈজ্ঞানিক বিশ্লেষণ অনুসৰি 2014 চনত 580 বছৰ হৈছিল গছজোপা। প্ৰায় এতিয়াতো 2022 চন, 588 বছৰ সম্পূৰ্ণ হৈছে। লক্ষ্ণৌৰ বীৰবল চাহানী ইনষ্টিটিউট অফ পেলিঅ'বটানীৰ মতে 2014 চনত 580 বছৰ হৈছে এই গছজোপা। এইজোপা কেকটাছ প্ৰজাতিৰ গছ। জেঠ আহাৰ মাহৰ পৰা ইয়াত গুটি লাগে, বেঙেনা লাগে, বাখৰ বেঙেনা। মূল বিশেষত্বটো হ'ল ভাৰতবৰ্ষৰ অসমৰ শিৱসাগৰ জিলাৰ বকথাত অৱস্থিত। তো ইয়াত এই গছজোপা ভাৰতবৰ্ষৰ কোনো ঠাইত পোৱা নাযায়। বহুতো ইউটিউবাৰে হয়তো ইয়াৰ ওপৰত ভিডিঅ' বনালে অলৰেডি। তো মই ভাবিলোঁ মই যিখিনি জানিছোঁ সেইখিনি আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ লক্ষ্য উদ্দেশ্য মূল সেইটোৱেই যে মই কিবা এটা শিকিছোঁ বা জানিছোঁ, তো সেইটো আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰোঁ, জনাব বিচাৰোঁ। আপোনালোকেও শিকক, মোৰ পৰা আৰু 10জনো বা কথাটো জানক। যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তো শ্বেয়াৰ কৰিব আগলৈ, আৰু 10জনো জানিব পাৰে এই কথাটো। আমাৰ শিৱসাগৰ, অসমৰ ভিতৰতে শিৱসাগৰতো যে ঐতিহ্য এজোপা গছ আছে, ইমান বছৰ হ'ল, তো আৰু নজনাসকলেও যে জানিব পাৰে, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ।